ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিবলৈ গৈ আছো ক্লাছ 10ৰ সায়েন্সৰ চেপ্টাৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰটোৰ ইনসাইড প্ৰশ্ন উত্তৰসমূহ এই ভিডিঅটো হৈছে পাৰ্ট 2 পাৰ্ট 1ত ইয়াৰ আগৰ বহুতো প্ৰশ্ন উত্তৰ আলোচনা কৰি থোৱা আছে গতিকে তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা আৰু মই আশা ৰাখিছো তোমালোকে যদি মোৰ গোটেই কেইটা ভিডিঅ ফলো কৰা আৰু নোটছবোৰ ফলো কৰা তেতিয়া হলে পৰীক্ষাত এটা ভাল নম্বৰ স্কোৰ কৰিবলৈ সক্ষম হ'বা গতিকে আহা আমি আজি ভিডিঅটো আৰম্ভ কৰো যোৱা ভিডিঅত মানে Question number 22 লৈকে আছিল ইয়াতে হেকাৰণে 23 পৰা স্টাৰ্ট হৈছে প্ৰশ্নটো চোৱা দ্বি অপহৰণ বিক্ৰিয়া কাক বোলে উদাহৰণ দিয়া আনসাৰ যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তাকে দ্বি অপহৰণ বিক্ৰিয়া বোলে যেনে NO2SO4 sodium sulfate plus BaCl2 barium chloride goes to BaSO4 barium sulfate plus 2NaCl sodium chloride মানে সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইডে যেতিয়া ৰিঅ্যাকশন কৰিব তেতিয়া সোডিয়াম আৰু বেৰিয়ামে হিহতৰ মাজৰ আয়নৰ বিনিময় ঘটাব যাৰ ফলত কি উৎপন্ন হ'ব বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইড উৎপন্ন হ'ব নেক্সট কোৱেশ্চন অদক্ষেপণ বিক্ৰিয়া কাক বোলে উদাহৰণ দিয়া আনসাৰ আছে যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে কিছুমান অদ্ৰব্য বা অদক্ষেপ উৎপন্ন হয় তেনে বিক্ৰিয়াক অদক্ষেপণ বিক্ৰিয়া বোলে যেনে Na2SO4 sodium sulfate plus BaCl2 barium chloride goes to BaSO4 barium sulfate plus 2NaCl sodium chloride মানে এটো ওপৰৰ ৰিঅ্যাকশনটোৱে হয় ইয়াতে যেটো বেৰিয়াম সালফেট উৎপন্ন হৈছে এটোহে অদক্ষেপ উৎপন্ন হয় হেকাৰণে এটো কি বিক্ৰিয়া বুলি কোৱা হয় অদক্ষেপণ বিক্ৰিয়া বুলি কোৱা হয় নেক্সট কোৱেশ্চন জাৰণ আৰু বিজাৰণ বিক্ৰিয়া কাক বোলে উদাহৰণ দিয়া চোৱা যিবোৰ ৰাসায়নিক বিক্ৰিয়াত অক্সিজেন যুক্ত হয় নাইবা হাইড্ৰোজেন অপসাৰিত হয় তেনে বিক্ৰিয়াক জাৰণ বোলে যেনে 2Cu কপাৰ প্লাস অক্সিজেন গতিকে ইয়াতে কি হৈছে কপাৰ আৰু অক্সিজেনে একেলগে বিক্ৰিয়া কৰিব কপাৰৰ লগত অক্সিজেন লগ লাগি কি উৎপন্ন হৈছে কপাৰ অক্সাইড উৎপন্ন হৈছে যেহেতু এই বিক্ৰিয়াটোত কি হৈছে অক্সিজেন লগ লাগিছে নহয় জানো সেইকাৰণে এটো এটা কি বিক্ৰিয়া হ'ব জাৰণ বিক্ৰিয়া আৰু যিবোৰ ৰাসায়নিক বিক্ৰিয়াত হাইড্ৰোজেন যুক্ত হয় নাইবা অক্সিজেন অপসাৰিত হয় তেনে বিক্ৰিয়াক বিজাৰণ বোলে যেনে CuO কপাৰ অক্সাইড প্লাস হাইড্ৰোজেন কপাৰ অক্সাইডে যেতিয়া হাইড্ৰোজেনৰ লগত লগ লাগিছে তেতিয়া কি উৎপন্ন হৈছে চোৱা কপাৰ প্লাস H2O পানী উৎপন্ন হৈছে এতিয়া বিক্ৰিয়ক পদাৰ্থত চোৱা কপাৰ অক্সাইড আছিল হয়নে কিন্তু বিক্ৰিয়াজাত পদাৰ্থত কি হৈছে এফালে যে কপাৰ অক্সাইড আছিল তাত কিন্তু কপাৰ অক্সাইডটো নাইকিয়া হৈ গৈছে অনলি কপাৰ হৈ গৈছে তাৰ মানে কপাৰ অক্সাইডৰ পৰা কি হৈছে কপাৰহে উৎপন্ন হৈছে মানে অক্সিজেন বিজাৰিত হৈছে অক্সিজেন অপসাৰিত হৈছে হেকাৰণে এটো বিজাৰণ বিক্ৰিয়া নেক্সট কোৱেশ্চন জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া কাক বোলে উত্তৰটো চোৱা যিবোৰ ৰাসায়নিক বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ দুয়োটাই সংঘটিত হয় তেনে বিক্ৰিয়াক জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া বোলে যেনে এই ওপৰৰ এক্সাম্পল লৈ CuO কপাৰ অক্সাইড প্লাস H2 হাইড্ৰোজেন goes to Cu plus H2O এটা ইয়াত যদি আমি কপাৰ অক্সাইড চাও তেতিয়া হলে কপাৰ অক্সাইডৰ ক্ষেত্ৰত কি হৈছে বিজাৰণ হৈছে কিন্তু যদি হাইড্ৰোজেনৰ ক্ষেত্ৰত চাও তেতিয়া ইয়াতটো বিক্ৰিয়ক পদাৰ্থটো হাইড্ৰোজেনৰ লগত অক্সিজেন নাছিলে কিন্তু বিক্ৰিয়াজাত পদাৰ্থত কি হৈছে হাইড্ৰোজেনৰ লগত আকৌ অক্সিজেন লগ লাগিছে গতিকে এই বিক্ৰিয়াটোত জাৰণ বিক্ৰিয়াটো সংঘটিত হৈছে আৰু বিজাৰণ বিক্ৰিয়া সংঘটিত হৈছে নেক্সট কোৱেশ্চন ক্ষয়ীভৱন প্ৰক্ৰিয়া কাক বোলে উদাহৰণ দিয়া চোৱা উত্তৰটো যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থ যেনে জলীয় বাষ্প এসিড আদিৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া ইয়াৰ ক্ষয় ঘটা বুলি কোৱা হয় এই প্ৰক্ৰিয়াটোকে ক্ষয়ীভৱন কোৱা হয় যেনে লুট মামৰে ধৰা সিলভাৰৰ ওপৰত পৰা কলা চামনি আৰু কপাৰৰ ওপৰত পৰা সেউজীয়া চামনি এই এক্সাম্পল কেইটা যে আছে এইটা ভালকৈ মনত ৰাখিবা ইয়াৰ পৰা MCQ প্ৰশ্ন দিয়া দেখা যায় নেক্সট কোৱেশ্চন দুৰ্গন্ধিতা বা ৰেনচিডিটি কাক বোলে উত্তৰটো চোৱা যেতিয়া চৰ্বি আৰু তেল জাৰিত হয় তেতিয়া ই দুৰ্গন্ধি হয় ইহতৰ গোন্ধ আৰু স্বাদ হলনি হয় সাধাৰণতে জাৰণ নঘটিবলৈ চৰ্বি আৰু তেলযুক্ত খাদ্যবস্তুত কিছুমান পদাৰ্থ প্ৰতিজাৰক পদাৰ্থ যোগ কৰা থাকে বায়ুৰুদ্ৰ পাত্ৰত খাদ্যবস্তু ৰাখিলে জাৰণ মন্থৰ হয় ইয়াকে দুৰ্গন্ধিতা বা ৰেনচিডিটি বোলে উদাহৰণ চিপছ উৎপাদকসকলে জাৰণ নঘটিবৰ বাবে চিপছৰ পেকেটবোৰৰ ভিতৰত নাইট্ৰজেনৰ দৰে গেছ ভৰাই থয় হেকাৰণে চিপছৰ পেকেটটো ইমান ফুলি থাকে এতিয়া প্ৰশ্নাৱলীৰ প্ৰশ্ন
পেজ নাম্বাৰ লিখি থোৱা আছে চাবা পেজ নাম্বাৰ 6ৰ 1 নম্বৰ প্ৰশ্নটো হৈছে বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয় উত্তৰটো চোৱা মেগনেছিয়ামৰ ফিতা এডাল বায়ুত জ্বলোৱাৰ আগতে পৰিষ্কাৰ কৰি লোৱা হয় কাৰণ ইয়াৰ দ্বাৰা মেগনেছিয়ামৰ ফিতাডালৰ ওপৰত থকা মেগনেছিয়াম অক্সাইডৰ আৱৰণটো আঁতৰাই লোৱা হয় যাৰ ফলত ফিতাডাল উজ্জ্বলকৈ জ্বলি উঠে 2 নম্বৰ প্ৰশ্নটো দিছিলে তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা 1 নম্বৰত হাইড্ৰোজেন প্লাস ক্লোৰিন goes to হাইড্ৰোজেন ক্লোৰাইড তো কি হ'ব হাইড্ৰোজেন মানে H ক্লোৰিন মানে Cl goes to HCl এটা সন্তুলিত কৰিলে কি হ'ব H2 plus Cl2 goes to 2HCl মানে হাইড্ৰোজেনৰ কাৰণে H2 হ'ব ক্লোৰিনৰ কাৰণে Cl2 হ'ব কিন্তু এফালে যেতিয়া HCl উৎপন্ন হৈছে আমি সন্তুলিত বিক্ৰিয়াত পাৰ্ট 1ত পঢ়িছিলো যে সন্তুলন কেনেকৈ কৰিব লাগে গতিকে যেহেতু ইয়াত হাইড্ৰোজেন আৰু ক্লোৰিনৰ পৰমাণুৰ লগত মিলা নাই গতিকে আমি বিক্ৰিয়াজাত পদাৰ্থৰ HCl ৰ আগত কি কৰিব লাগে 2 এটা দি দিব লাগিব তেতিয়া চোৱা 2H আৰু এফালে 2Cl মিলি যাব 2 নম্বৰ বেৰিয়াম ক্লোৰাইড প্লাস এলুমিনিয়াম সালফেট goes to বেৰিয়াম সালফেট প্লাস এলুমিনিয়াম ক্লোৰাইড বেৰিয়াম ক্লোৰাইডৰ সংকেত কি BaCl2 এলুমিনিয়াম সালফেটৰ সংকেত কি Al2SO4 goes to বেৰিয়াম সালফেটৰ সংকেত হ'ব BaSO4 আৰু এলুমিনিয়াম ক্লোৰাইডৰ সংকেত হৈছে AlCl3 এটো আমি সন্তুলন কৰিব লাগিব সন্তুলন কৰিলে কি হ'ব 3BaCl2 plus Al2SO4 goes to 3BaSO4 plus 2AlCl3 next sodium plus পানী goes to sodium hydroxide plus hydrogen sodium মানে Na পানী মানে H2O sodium hydroxide মানে NaOH আৰু hydrogen মানে H2 তো sodium plus পানী মানে Na plus H2O goes to sodium hydroxide NaOH plus hydrogen H2 সন্তুলিত কৰাৰ পিছত হে এই Na ৰ আগত 2 বহিছে H2O ৰ আগত 2 বহিছে আৰু NaOH ৰ আগত 2 বহিছে তেতিয়া হে গোটেই বিক্ৰিয়াটো কি হ'ব সন্তুলন হ'ব 3 নম্বৰ প্ৰশ্ন তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা প্ৰথমটো দিছে চোৱা বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰব্য বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইডৰ দ্ৰৱ প্ৰস্তুত হয় এটা বেৰিয়াম ক্লোৰাইড প্লাস সোডিয়াম সালফেট goes to বেৰিয়াম সালফেট প্লাস সোডিয়াম ক্লোৰাইড বেৰিয়াম ক্লোৰাইডৰ সংকেত কি BaCl2 সোডিয়াম সালফেটৰ সংকেত কি Na2SO4 আৰু বেৰিয়াম সালফেটৰ সংকেত কি BaSO4 সোডিয়াম ক্লোৰাইডৰ সংকেত কি NaCl তো ৰিঅ্যাকশনটো কি হ'ব BaCl2 plus Na2SO4 goes to BaSO4 plus 2NaCl ইয়াতে NaCl ৰ আগত 2 দিলে হে গোটেই সমীকৰণটো সন্তুলিত হ'ব নেক্সট কোৱেশ্চন সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ পানীত হাইড্ৰক্লোৰিক এচিডৰ দ্ৰৱ পানীৰে সৈতে বিক্ৰিয়া কৰি সোডিয়াম ক্লোৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে চোৱা সোডিয়াম হাইড্ৰক্সাইড প্লাস হাইড্ৰক্লোৰিক এচিড goes to সোডিয়াম ক্লোৰাইড প্লাস পানী সোডিয়াম হাইড্ৰক্সাইড মানে NaOH প্লাস হাইড্ৰক্লোৰিক এচিড মানে HCl goes to সোডিয়াম ক্লোৰাইড NaCl প্লাস পানী মানে H2O এই বিক্ৰিয়াটো মানে সন্তুলিত হৈয়ে থাকে এই বিক্ৰিয়াটো এক্সট্ৰাকে সন্তুলন কৰিব নালাগে নেক্সট কোৱেশ্চন এটা পদাৰ্থ X ৰ দ্ৰৱক বগা ৰং হানিবলৈ ব্যৱহাৰ কৰা হয় 1 নম্বৰ প্ৰশ্নটো হৈছে পদাৰ্থ X ৰ নাম আৰু সংকেত লিখা উত্তৰটো চোৱা পদাৰ্থ X ৰ নাম হ'ল ক্যালসিয়াম অক্সাইড আৰু সংকেত CaO 2 নম্বৰ প্ৰশ্ন পানীৰ সৈতে পদাৰ্থ X এ কৰা বিক্ৰিয়াটো লিখা উত্তৰটো চোৱা পদাৰ্থ X ৰ নামটো কি আছিল ক্যালসিয়াম অক্সাইড সংকেতটো CaO প্লাস পানী যেহেতু কৈছে H2O CaO plus H2O goes to CaOH whole 2 ক্যালসিয়াম হাইড্ৰক্সাইড নেক্সট কোৱেশ্চন লুৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ সালফেটৰ দ্ৰৱ এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয় উত্তৰটো চোৱা কপাৰ সালফেটৰ দ্ৰৱত লুৰ গজাল এটা ডুবাই ৰাখিলে ইয়াৰ নীলা ৰংটো নাইকিয়া হৈ পাতল সেউজীয়া ৰঙলৈ পৰিৱৰ্তন হয় ইয়াৰ কাৰণ হ'ল কপাৰতকৈ লুক অধিক সক্ৰিয় হে লুৱে কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰে আৰু আইৰন সালফেট উৎপন্ন কৰে যাৰ ফলত দ্ৰৱৰ ৰংটো পাতল সেউজীয়া হৈ পৰে ৰিঅ্যাকশনটো চোৱা CuSO4 plus Fe মানে হৈছে লু CuSO4 মানে কপাৰ সালফেট CuSO4 কপাৰ সালফেট আৰু প্লাস Fe মানে
আইৰণ মানে লু গছটো FeSO4 + Cu